ओ कैमरा তো ৰাধে ৰাধে গাইছ আজি আছে আমাৰ এটা কালী পূজা আৰু যোৱাকালি আমাক এই দায়িত্ব দিছিল যে পদুম ফুল আনিব লাগে আমি তো গাইছ আজি পদুম ফুল ল'ব যাম তো আপোনালোকক দুখাম পদুম ফুল একদম পিছফালে ল'ব যাম গাইছ আৰু মোৰ পিছফালে আছে গাইছ চাব পাৰে গুডু তো দুজনে যাম আৰু আগত মানুহ আছে গাইছ একেলগে যাম চবে কিছুমানৰ দায়িত্ব দিছে আৰু আমাকো দায়িত্ব দিছে কিয় এৰি যাম বাৰু কি তো গাইছ ই কৈ আছে যে আৰু দুজনে বোলে 5:30মান বজাতহে আহিব তো অলপ ৰখিব কৈছে দোকানত আমি এতিয়া ৰখিবলৈ যাম গাইছ তো গাইছ 5টা বজাত কৈছিল 5টা বজাত ওলাই আহিলোঁ আৰু বোলে গাইছ 5:30তে যাব তো আকৌ দোকানত ঘূৰি যাব লাগিব তাতে ৰখিব লাগিব গাইছ আৰু গাইছ চাব পাৰা ৰাতিপুৱাৰ 5টা বজাৰ ভিউ গাইছ সূৰ্যটো ইমান ভাল লাগি আছে দেখাত আৰু ইয়া আমাৰ গাঁৱৰ ছোৱালীবোৰে গাইছ মামাৰ স্কুটি লৈ দৌৰিব আহিলে গাইছ তো গাইছ ফাইনেলি সিহঁতে আহি পাল এতিয়া আমি পদুম ফুল ল'ব যাম তো গাইছ আপোনালোকৰ দুখন ভিউ বৰ চব লওক ফাইনেলি গাইছ আহি পালোঁ আৰু চাব পাৰে ভিউ গাইছ চাওক ইফালে ৰাইট ফালে চাওক আৰু লেফ্ট ফালে চাওক গাইছ চাৰিওফালে পদুম ফুল আৰু গাইছ মই এইখিনি পালোঁ 10টামান পদুম ফুল আৰু ইয়াৰ 10টাৰ পদুম ফুলটো চাওক আৰু গাইছ ইয়াৰ হিটাৰ দ্বাৰা ই পূৰা কাঢ়ি আছে গাইছ লাহে লাহে ভেৰ ডুবি হ'লেও কাঢ়ি আছে তো আমি এতিয়া আগলৈ যাম কিমান পাওঁ চাওঁ আৰু গাইছ তো গাইছ পদুম ফুল কাঢ়া হৈ গ'ল 50টামান হৈ গ'ল এতিয়া আমি বেলপাত অলপ ঠেং থওঁ তো গাইছ হৈ গ'ল 50টামান হ'ল তো গাইছ পদুম ফুল কাঢ়া হৈ গ'ল 50টামান কাঢ়িলোঁ এতিয়া আমি কৃষ্ণচূড়া ফুল আৰু বেলাম গাইছ তো বলক গৈ আছে গাইছ আমাক থৈ শুক্লা তো গাইছ আমি ইয়াতে কৃষ্ণচূড়া ফুল কাঢ়িলোঁ গাইছ চাব পাৰা এতিয়া আমি আৰু যাম আগলৈকে তো গাইছ আমাৰ কি হৈছে ৰাস্তা আমি গৈ যাইছোঁ যে উভতি আহি থাকোঁতে ৰাস্তাই আমি কি ফুল পাই আছোঁ গাইছ বহুতো এইটো বা কি কয় ফুলটো গাইছ এই লালটোতো কৃষ্ণচূড়া এইটো কি কয় আপোনালোকে যদি জানে নিশ্চয় কমেণ্ট কৰিব গাইছ তো আমি অলপ আৰু খগেনদাৰ খালি ফটো মাৰি আছে গাইছ ফুলটো বোলে ধুনীয়া লাগিছে আৰু এনেকুৱা কৰি আমি গৈ আছোঁ গাইছ আৰু ইয়াত দ্বাৰা পূৰা হাই দি আছে গাইছ ভিডিঅ'ত তো গাইছ ফাইনেলি আহি পালোঁ আমি পূজা স্থানত আৰু ইয়াত চাব পৰা ফুলবোৰ জমা দি আছে আৰু এই দুজন কলগছৰ দায়িত্ব পাইছে 3জন হয় গাইছ কলগছ লৈ আহিছে আৰু ই কৈ আছে যে আমি এতিয়া যাব নোৱাৰিম কাৰণ গুৰুৱে আহিব গাইছ অলপ মুস্কিল হয় এতিয়া আমি যাইছোঁ পানী খাব তো গাইছ আমাৰ এই কালী পূজা থানটো ইয়াৰ পিছফালে ইয়াত দিলোঁ আমি পদুম ফুল আৰু যি ফুল আনিছিলোঁ এতিয়া আমি আৰু ফুল ল'ব যাব লাগে বুলি ল'ব যাম এতিয়া আৰু ইয়াৰ মূলত আছে গুডু শুক্লা কি ক'ব হাই এছ কি নাম তোৰ কত কত কি নাম গাইছ ইফালে আমি বেলপাত কাঢ়ি আছোঁ 3জন আৰু ইফালে 2জনে কি ফুল কাঢ়ি আছে গাইছ চাব পৰা ভাগ ভাগে হৈছে আৰু ই হাঁচি আছে আমাক ফেমাছ কৰিব নেকি বুলি তো গাইছ আৰু ইফালে চাওক খালি ফুল ধুনীয়া ভিউ আহি আছে এটা তো আমি আৰু ইফালে আহিলোঁ গাইছ আমি ভাগ হৈ গ'লোঁ আৰু ইয়াৰ ফুলবোৰ চাব পাৰা আমি ফুলবোৰ কাঢ়িলোঁ গাইছ ট'টেলি হৈ গ'ল প্ৰায় গাইছ এতিয়া ঘৰত যামে আৰু আকৌ ফুল চুল থৈ তো গাইছ ফাইনেলি আহি পালোঁ ঘৰত ফুল পদুম ফুল চব থৈ আহিলোঁ পূজাত তো এতিয়া গা পা ধুই ভাত চাত খাম তো গাইছ ভাত চাত খাই গা পা ধুই পাৰবোৰ থৈ আহিলোঁ ইয়াৰ পূজাত গাইছ বহুত মানুহ পাৰত হৈছে ইয়াৰ পূজাৰ পৰিস্থিতি তো গাইছ বাই বাই জয় শ্ৰীকৃষ্ণ